ক'বলৈ লৈছোঁ এটা মৰমীয়াৰ ৰাশি, মিথুন ৰাশিৰ বিষয়ে। মৰমীয়াৰ ৰাশি বুলি এই কাৰণেই কৈছোঁ কাৰণ তেওঁলোকে কেতিয়াও পৰাপক্ষে আনক দুখ দিব নিবিচাৰে আৰু কেতিয়াবা যদি ভুলতে কাবাক টান কৈও পাইছে তেতিয়াহ'লে তেওঁলোকে বেয়া পাইছে নেকি বুলি কৈ কথাটো আকৌ খলাই দিয়ে আৰু আনেও যদি তেওঁলোকক কিবা এটা গাত লগাকৈ কয় তেতিয়া তেওঁলোকে সেইটো সহ্য কৰি থৈ দিয়ে। বাহিৰত একেবাৰে নৰ্মেল হৈ দেখাব, মানে তেওঁলোকৰ মাজত যথেষ্ট সহ্য শক্তি দেখিবলৈ পোৱা যায়। তেওঁলোকৰ লগত থাকি কোনেও আমনি নাপায়। সৰুৰ লগত তেওঁলোকে খুব বেছি সৰু হৈ যায় আৰু ডাঙৰৰ লগত তেওঁলোকে ডাঙৰৰ নিচিনা হৈ যায় বা ডাঙৰৰ নিচিনা কথাবোৰ ক'বলৈ ধৰে। আৰু সৰু ল'ৰা ছোৱালীবোৰেও মিথুন ৰাশিৰ ব্যক্তিসকলৰ লগত সময় পাৰ কৰি খুব বেছি ভাল পায়, আমনি নাপায়, তেওঁলোকৰ লগত থাকি খুব বেছি ভাল পায়। তেওঁলোকৰ কথাবোৰ খুব ধুনীয়া হয়, আনক আকৰ্ষণ কৰিব পাৰে তেওঁলোকে, কিন্তু তেওঁলোকৰ মনটো খুব খেলি মেলিও হৈ থাকে। তেওঁলোকক অকণমান কনফিউজ হোৱা দেখা যায়, যেন তেওঁলোকে কিবা এটা কাম আৰম্ভ কৰি সেইটো আধাতে এৰি আকৌ কিবা এটা কাম যেন নতুনকৈ আৰম্ভ কৰে। ইয়াৰ কাৰণটো হৈছে মিথুন ৰাশিৰ যিটো চিম্বল হয় তাত দুজন ব্যক্তি থাকে। চ' সেইকাৰণে মিথুন ৰাশি থকা ব্যক্তিসকলৰ মনটো খেলি মেলি হৈ থাকে। চ' আপোনালোকে জনাব কাৰ কাৰ মিথুন ৰাশি আৰু মই কোৱা এই ধৰণে কথাবোৰ কাৰ কাৰ লগত মিলিছে কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।